আজি ফিলিংছটোৱে বেলেগ ন অকমান সাগৰ নহয় ঠাণ্ডা ঠাণ্ডা হাৱা কি ধুনীয়াকে বতাহ বলি আছে একদম পুৰা এনেকুৱা ধুনীয়া ভিউজ মানে আৰু ক'বলগীয়া নাই আৰু সাগৰ পাৰত মাছ ধৰা নাও এনেকুৱা মাছ আহিলে চাই এইটো এয়া কি বস্তু আপোনালোকে চিনি পাইছে নাই কি বস্তু এইটোৱে হৈছে উট কিমান ওখ চাওক আপোনালোকে নমস্কাৰ বন্ধুসকল মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আজিৰ ব্লগটো বেছি স্পেচিয়েলি ধামাকা ব্লগ হ'বলৈ গৈ আছে যিহেতু আমি গৈ আছোঁ সাগৰৰ কিনাৰলৈ মানে আৰৱ সাগৰৰ কিনাৰলৈ তো বলক আৰু এইবোৰ হৈছে ইউটিউবাৰে চবটো ইউটিউবাৰ এজন হিন্দীত বনাই ইউটিউব চেনেলটোৰ নাম আপুনি কৈ দিয়েচোন নামটো কি আছে ৰজত ৱাকাৰ চেনেলটো চাব আপোনালোকে এবাৰ চাৰ্চ কৰি পিনি ইউটিউবত তো আমি সকলোৱে গৈ আছোঁ এতিয়া সাগৰৰ পাৰলৈ তো বলক আজিৰ ভিডিঅ'টো শুৰু কৰোঁ আৰম্ভ কৰোঁ বলক বন্ধুসকলে গেটৰ পৰাই আমি গৈ আছোঁ আৰৱ সাগৰৰ কিনাৰলৈ আৰু মোৰ লগৰকেইটা মোতকৈ আগে আগে গৈ আছে সিহঁতে মানে টিকেট কাটিলোঁ টিকেটত এজনে প্ৰতি 25 টকা ল'লে আৰু সোমোৱাৰ পিছতে কি ধুনীয়া ভিউ চাওক চাৰিওফালৰ ভিউ দেখুৱাই দিছোঁ খুব ধুনীয়া এটা পৰিৱেশ দেখুৱাই দিলেই হৈ গ'ল মানে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড বুলি ক'ব লাগিব আৰু সকলোৱে নিজৰ নিজৰ ষ্টাইলত ফটো মাৰি আছে লগৰ দুচ চুচ মানে চব আৰু চাইডে আৰু এইখিনিতে এটা কুঁৱা দেখিলোঁ আগৰ পুৰণা যুগৰ কুঁৱা বহুত মানে পুৰণা যুগৰ ইয়াতে তলা চলা একদম গেছ চেট বন্ধ কৰা হৈছে তো দেখুৱাই আছোঁ আগলৈ আৰু ইয়াৰ পৰাই ওপৰলৈ উঠি পিনি গোটেই আৰৱ সাগৰ ভিউ দেখুৱাই দিম কিনাৰে কি আছে কি নাই সকলোখিনি তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব সকলোখিনি দেখুৱাম আৰু সাগৰৰ কিনাৰলৈও যাম কিন্তু ইয়াৰ পৰা আপোনালোকক এবাৰ ওপৰৰ পৰা দেখুৱাই দিছোঁ আৰু ভিউ চাওক এইটো হৈছে আৰৱ সাগৰ কিনাৰে নাৰিকল গছ কি ধুনীয়া ভিউ মজা এইজন হৈছে আমাৰ ৰাজত ৱাকাৰে ভিডিঅ' বনাই আছে চাৰিওফালৰ ভিউ দেখুৱাই আছোঁ আৰু ইয়াৰ পৰাই সাগৰৰ কিনাৰলৈ নামি যাব লাগিব ইয়াতে ধুনীয়াকৈ ৰাস্তা বনাই থৈ দিছে আমি এতিয়া গৈ আছোঁ তো আপোনালোকে চাব পাৰে এই এৰিয়াত মানে লাখৰো ওপৰ অধিক মানুহ মানে আমাৰ নিচিনাকৈ চাবলৈ অহা মানুহ হিচাপ নাই আৰু আগলৈ গ'লে বহুত দেখিবলগীয়া জেগা আছে সকলোখিনি দেখুৱাই গৈ আছোঁ আৰু ইয়াতে ওলালোঁ আৰৱ সাগৰ কিনাৰলৈ ইয়াত ঢৌ কেনেকৈ উঠিছে চাওক কিয়া প্ৰকাণ্ড মানে ঢৌ চাওক আপোনালোকে ভালদৰে কেনেকুৱা ভয়ংকৰ ঢৌ উঠিব দেখুৱাই আছোঁ দেখুৱাই দিম আৰু আপোনালোকক এই জেগাটো দেখুৱালোঁ আৰু আগলৈ গৈ থাকোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব তো গৈ আছোঁ আৰু অন্য এটা জেগালৈ বলক জলদি যাব লাগে আৰু মানে কি আৰু সময় পাওঁতে এনজয় কৰিছোঁৱেই আপোনালোককো যিমান পাৰে দেখুৱাই গৈ আছোঁ তাৰ মাজতে আমিও এনজয় কৰিছোঁ তো দেখুৱাই আছোঁ চাওক মজা লাগিছে আজি ফিলিংছটোৱে বেলেগ ন অকমান সাগৰ থকা ঠাণ্ডা হাৱা কি ধুনীয়াকে বতাহ বলি আছে একদম পুৰা এনেকুৱা ধুনীয়া ভিউজ মানে আৰু ক'বলগীয়া নাই আৰু মজা ন বনালে ন কেনেকে ঢৌ উঠিছে চাওক কি মজা এই ভিডিঅ'তহে মজা হৈছে চা আকৌ মজা লাগিছে এইফালে ঢৌ আহি আছে চা চাৰিওফালৰ ভিউ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এইজন খুৰাক চাওক জাল ফিটিং কৰি আছে সাগৰত মানে মাছ ধৰিবলৈ এয়া জাল চিলাই আছে কি লগাব আপোনালোকক দেখুৱাই দিছোঁ জাল ফিটিং হৈ গ'ল এতিয়া লাগি যাব মছলি পকड़ने का तरीका कैसे बना रहा है इसे देखो
আৰু এইবোৰ আপোনালোকে নাও দেখিছে 70-80খনমান নাও ইয়াতে আছে। এইটো অসমীয়াত ক'বলৈ গ'লে নাও মানে ইভাগে কয় মানে ব'ট ব'ট ন ব'ট মানে ব'ট ইভাগে কয় নাও বহুত মানে এইটো ইয়াত এইটো সৰু সৰু এনে জাষ্ট অলপ এদিনৰ কাৰণে যায় এইটো এনে এদিনৰ কাৰণে যায় মানে যিটোত মানে যাব 1 মাহৰ কাৰণে যাব বহুত ডাঙৰ ডাঙৰ মানে এয়া এইবিলাকতে মাছ ধৰে এইবিলাক নাৱৰ পৰাই। নাও কেইবাখনো 70-80খনমান নাও ইয়াতে আছে। কি আচৰিত, ইমান ঢৌৰ মাজতে সিহঁতে কেনেকৈ মাছ ধৰে যিমান পাৰে দেখুৱাই আছোঁ। সঁচাকৈ এনেই সাগৰৰ পানী লুণীয়া বুলি নকয়। মই এবাৰ টেষ্ট কৰিলোঁ, যিমান লগাই চালোঁ পানীটো, আৰু পূৰা নিমখীয়া পানী। চাওক এয়া লগালোৱে আৰু পূৰা নিমখীয়া টাইপৰ পানীটো। কিন্তু ৰ'দটো দিলেও পূৰা ঠাণ্ডা ঠাণ্ডা হাৱা আ ৰাহা হে, কিতনা মজা আ ৰাহা। কেঁকুৰা, ইয়াৰ সাগৰৰ কেঁকুৰাবোৰ চা বেলেগ টাইপৰ। এইটো শংখ ন পুৰা নামঘৰত বজাৰ পোৱা মানে এইটো সৰু মানে ডাঙৰ ইয়াত নাপাম মানে সৰুৱে পাম মানে। আৰু আপোনালোকক দেখুৱাই আছোঁ এটা প্ৰাণী, উট। ময়ো লাইফৰ প্ৰথমবাৰৰ কাৰণে আজি পেহলি বাৰ উট দেখ ৰহা হওঁ, মতলব মানে আজি প্ৰথমবাৰৰ কাৰণে উট দেখিছোঁ লাইফত। মই কেতিয়াও দেখা নাই উট আগে পিছে, এতিয়াই দেখিছোঁ। খুব ধুনীয়াকৈ সজাই থৈছে। এয়া আমাৰ ভায়ে ফটো মাৰি আছে দেই এইজন। পাৰ্ক, সাগৰৰ ওচৰতে এটা পাৰ্ক আছে। কিমান ওখ চাওক আপোনালোকে, কিমানেই ওখ মানে লাইফৰ প্ৰথমবাৰৰ কাৰণে দেখিছোঁ হা ন নাই কি কোৱা? প্ৰথমবাৰৰ কাৰণে দেখিছোঁ ন, কিমান ওখ চাই আপুনি ভয় লাগে বুলি ক'ব ন, আমাতকৈ মানে কি আমাৰ 2টামান হ'ব, ইমান ওখ। আৰু মানুহ লাখ লাখ মানুহ ইয়াতে, বেলেগ বেলেগ মানুহ সকলোকে লগ পালোঁ আৰু ভাল লাগিলে, খুব ভাল লাগিলে। Take my head apart. It's borderline chaos with an inch of salt. While the ceremony's about to start, I call you red-handed. I see you in the dark. আৰু এইখিনিতে আছে এটা চুইমিং পুল বুলিয়ে ক'ব লাগিব। সৰু সৰু কণ কণ ছোৱালী গা চা ধুবলৈ বা খেলিবৰ কাৰণে এইটো বনাই থৈ দিছে। আৰু ইয়াতে খেল চলি আছে এই ফুটবলটোৰ পৰা 3টা কলহটো একেবাৰতে গিৰাব লাগিব, তেতিয়া আপুনি পাব 500। আৰু এইজনে ট্ৰাই কৰিছে, নোৱাৰিলে। আৰু নেক্সট বাৰত এইজনে মাৰি চাব কি হয়। এইবাৰো নোৱাৰিলে। আৰু ইয়াৰ নেক্সট গেমটো দেখুৱাই আছোঁ, মানে বেলেগ বেলেগ মানে ধৰণৰ খেল আছে ইয়াতে। আৰু আমাৰ বিদুৰ ভায়ে 5টা বল কিনিছে, ইয়াৰ পৰা নম্বৰত মানে লগাব। কি খেল ময়ো ভালদৰে নাজানো, অকণমান কৈ দিব আপোনালোকক। আৰু ট্ৰাই কৰিছে, ফাৰ্ষ্ট বল লগাইছে, 2 নম্বৰত লাগি গ'ল। আৰু কি পায় দেখা যায়গা, কি বস্তু পায়। 5টা বল ক'ত কি মানে খেল চাওক। এবাৰ গ'ল 15 নম্বৰত কি পায়, এইটো পালে। ব্ৰাছ চ্ৰাছ থ'ব পাৰিব আৰু এইটো পালে। কেই নম্বৰত? I would myself out this madness if আৰু এইখিনিতে আপোনালোকক দেখুৱাই আছোঁ লোকেল ডান্স। এই ল'ৰা দুজনে কেনেকুৱা নাচি আছে চাওক। আৰু ইয়াতে চলি আছে সৰু সৰু জাহাজ। এবাৰ আপোনাক ঘূৰাই দিব, 50 টকা ল'ব 5 মিনিটৰ কাৰণে। আৰু টাইমো হৈ গ'ল, টাইম 6:30 বাজি গ'লেই। আমি ৰুমলৈ পাওঁতে 10টা বাজিবগৈ আজি। তো আজিলৈকে ভিডিঅ' ইমানেই, আৰু নেক্সট ভিডিঅ'ত সকলোকে নিশ্চয় আৰু এবাৰ লগ পামগৈ।